হাই ফ্ৰেণ্ডছ, আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু গম পাইছে মই ঘৰত আছোঁ বুলি ভিডিঅ' সেনেকৈ কৰাই হোৱা নাই, আৰু অৱশ্যে ইয়াতে নেটৱৰ্কো নাপায় কাৰণে ভিডিঅ'বিলাক দিবলৈ অসুবিধা, সেইকাৰণে কৰাও হোৱা নাই। সেইকাৰণে আৰু বিশেষ একো কৰাও নাই, এনেকৈ যাই আছে। আজি হৈছে ইবাৰ পাহৰি গৈছোঁ, ইয়াতে আহি চব। আজি বুধবাৰ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে 7টা বাজি গ'ল আৰু আজি আৰম্ভ কৰিছোঁ। আৰু কি দেখাম, কি পাৰোঁ দেখাম। এতিয়া পাকঘৰত বহুত গোন্ধ ওলাই আছে, ঘি বনাই আছে, তাকে আপোনালোকক বলক দেখাওঁ। কোনে বনাইছে বা মায়ে বনাইছে নেকি, বলক যাওঁ। ঘি বনাই আছে বা মোক গোন্ধ পায়ে দৌৰিছোঁ। আমাৰ ঘি বনাই আছে আমাৰ বাইদেউ। মই ভাবছোঁ মায়ে বনাই আছে নেকি। আমাৰ মেডামে বনাইছে। আজিকালি আমাৰ ঘি ঘৰতে বনাই নেকি, সেনেকৈ হৈছে, অলপমান আছে। এইখিনিও তই বনছা জানা তই? মাই গড, মাই গড, ইমান জানে আমাৰ এপিটি, ময়ে নাজানো। কি বনাই আছে আৰু এয়া চব্জি কাটি আছে। ৰাতি হ'ল এতিয়া। আৰু আমাৰ বাইদেউ কি বনাই আছে দেই। বনাওঁ। আৰু এয়া লাওৰ পাত কাটিছে। কি লকৰি, লকৰি কি বুলি কয়? লকৰি কি বুলি কয়? ক্ষীৰ কয় দে আৰু। না কি কৰি আছ? মোবাইল কিয় চাইছা? মোবাইল নাচাই, টিভি কোনে চাই আছে? ঘি বনাই আছে। আমাৰ এইবিলাক ঘি বেয়া পোৱা মানুহ। আমাৰ ঘৰত মই, মা, দেউতা এই ঘি ভাল পাওঁ, আৰু এইবিলাকে বেয়া পায়। সেইকাৰণে গোন্ধতে একদম থাকিব পৰা নাই। ক'ত আছে? হা, নাৰিকলৰ তেল ক'তে মা? দেউতাই দেখোন বাগাত দিলা। ক'ত নাৰিকলৰ তেল? মাইনা, নাৰিকলৰ তেল ক'ত? এতিয়া গলি থাকিব নেকি? আমাৰ বাইদেউক তেল দিওঁ এতিয়া আমি। গলি আছে। হয় দে, কি গোন্ধ ওলছে। বাই বাই, বাই বাই। কিয়া আমাৰ পেহীৰ বাৰ্থডে আহি আছে, হয়নে? 50 বছৰীয়া জন্মদিন আহি আছে দেই। পৰহি না, পৰহি। কিয়া ঘি ওলালে নেকি? ঘি ওলালে। ঘি ওলাইছে দেখোন, ঘি ওলাই গ'ল। আৰু ঘিৰ এইখিনি যিখিনি ৰ'ব, তাতে আমি লাওৰ পাত দি খাম। খোৱাখিনি আছে এইখিনি। মা সেইবিলাক তাতে বেছি হেৰি কৰি নিদিবি। ঘিখিনি কাঢ়ি এইখিনিত লাওৰ পাত দি বা বেঙেনা দি এনেকৈ খাব লাগে, মজা লাগে, টেষ্টি লাগে। আৰু আমাৰ এইবিলাকে নাখায়, বনোৱাবিলাকে, আমি খাওঁ। আমি লকৰি বুলি কওঁ, কি বুলি বা কয় লিখিতত নাজানো, কি বুলি বা লিখে নাজানো। দিয়া, হ'ব দিয়া, বনোৱা আৰু দেই। ঘি ওলাই গ'ল, সেইখিনি আৰু এই অলপমান ওলাইছে এইখিনি।
আৰু এইখিনি দি আমি লাওৰাক খাম এইখিনি বগা বগাখিনি দি ক্ৰীম লকৰি আমি লকৰি বুলি কওঁ আৰু এইটো খাই ভাল লাগে বহুত অলপমানে হৈছে আমাৰ ঘৰৰ চব্জি উৰৈ ভাজি আছে আমাৰ আজি ৰান্ধনী এজনী বহুত কাম কৰে আমাৰ ছোৱালীজনী আমাক ডাঙৰ ডাঙৰ বাইকবিলাকক ৰান্ধি খুৱাব দেই উৰৈ ভাজা নেকি আজি মা সেইখিনি থ দেউতা আহিছে বাৰ্থডেৰ আলোচনা কৰি আছে কি কৰিম কি নকৰিম তাকে আৰু দেউতাৰ আমাৰ ঠাণ্ডাটো বেছি কাৰণে টুপি চুপি একদম ঘৰত থাকিলেও পিন্ধি থাকে বাৰ্থডেৰ আলোচনা চলি আছে আমাৰ ঠাণ্ডা ইমান আমাৰ বাৰ্থডে গাৰ্ল 50 বছৰীয়া জন্মদিন বাৰ্থডেৰ অনুভৱ কেনেকুৱা আপোনাৰ 50 বছৰৰ অনুভৱ কেনেকুৱা কেনেকুৱা 50 বছৰৰ অনুভৱ আপেল হেপী বাৰ্থডে জন্মদিন জন্ম বুলি কৈছিলো কালি নহয় পৰহি ক'ব নাজনে টান টান শব্দ কবা কালি মোৰ জন্মদিন জন্মনি 51 বছৰ হ'ব কি হ'ব না 50 হ'ব 51 সোমাব জন্মনি আমাৰ জন্মনি পৰহি জন্মনি আমাৰ জন্মনি কাৰ সোনাপে এটা কি গিফ্ট দিব কাৰ জন্মদিন হেপী বাৰ্থডে কাৰ হয় নেকি তুমি কি গিফ্ট দিবা গাখীৰ তহঁতে টিভিটো কিয় জ্বলাইছা বৰষুণ চাই আছা নেকি 50 বছৰীয়া বাৰ্থডে মই ক'লো 50 বছৰীয়া বাৰ্থডে তোমাৰ অনুভৱ কেনেকুৱা তাই কৈছে আপেল মানে মই আপেল আনি আছো শুনিটো আমাৰ পেহী আমার সোনার খেলার লগরি না বেটা আপা কি হ্যাঁ হিংকে নাখাওঁ মই ইমান বিচাই আছো আমি এতিয়া কি আছিল ময়ূৰ পংখী আমি কি হৈ গ'ল সেইখিনি বটলত কাঢ়ি থৈ এতিয়া লাওৰ পাতখিনিৰ লগত সেয়া যে গাখীৰৰ চামনিখিনি মানে ঘি বনোৱাতে যিখিনি চামনি ৰ'ল সেইখিনি এতিয়া বনাব মায়ে লাওৰ পাত আৰু বেঙেনাৰ লগত লাওৰ পাত আৰু বেঙেনাখিনি মানে কেৰাহীটোত যিখিনি ঘি আছে তাতে প্ৰথমতে ভাজি ল'ব লাগিব তাৰপিছত অলপমান ভাজি যোৱাৰ পাছত এয়া ঘি ৰোৱাই বগা চামনিখিনি দিব লাগিব তাৰপাছত হৈ যাব আমাৰ লকৰি আৰু লকৰি বুলি কওঁ আমি কি বুলি বা কয় মই তেনেকৈ ভালকৈ নাজানো মই যিটো জানো সেইটোৱে কৈছোঁ আৰু এনেকৈ খাই মই বহুত ভাল পাওঁ আগতেও কৈছোঁ আপোনালোকক আৰু বহুত টেষ্টি লাগে এনেকুৱাকৈ খাই আৰু ইয়াতে বেঙেনাও দিছে এটা বেঙেনা আৰু আগতেও এদিন বনাইছিল সুধা বেঙেনা দি আৰু সুদা বেঙেনাৰেও ভাল লাগে আৰু টেঙেচি শাকেৰেও বনায় এনেকৈ আগতে আমাক আইতাৰ হাতৰ মানে বায়েকহঁতৰ গাখীৰ আছিল এনেকৈ দি পঠাইছিল এনেকৈ খাইছিলোঁ তেতিয়া টেঙেচি শাকেৰেও ভালেই লাগে অলপ টেঙা টেঙা লাগে আৰু এয়া লাওৰ পাতখিনি ভাজি হৈ গ'ল এতিয়া দি দিলে এইখিনি বগাখিনিও তাৰপাছত আৰু অলপমান ভাজি ল'ব লাগিব অলপ শুকান হোৱাকৈ তাৰপাছত নিমখ দিছে ইয়াতে তেতিয়াই অলপ সোৱাদ লাগিব নিমখ নিদিলেতো একোৱে নালাগিব সেইকাৰণে আৰু এয়াই আৰু
আমাৰ আজিৰ ৰাতি উৰহি ভাজি আলুৰ লগত আৰু দালি আৰু এয়া লকৰি আৰু এনেকৈ আজি ৰাতিৰ সাজ আমাৰ হ'ব আৰু ঠিক আছে ভিডিঅ'টো ফ্ৰেণ্ডছ এইখিনিতে সামৰণি মাৰোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'তে তেতিয়ালৈকে বাই বাই ফ্ৰেণ্ডছ